ৰাস্তাৰ কিছু অংশ হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল পলাশ শইকীয়া আছাম। মই এতিয়া উপস্থিত আছোঁ আগ্ৰাত, আৰু আগ্ৰাৰ আমি জানোৱে আমাৰ 7টা আচৰিত বস্তুৰ ভিতৰত এটা আছে কি তাজমহল, আৰু তাজমহলৰ মূল দুৱাৰৰ সন্মুখত মই থিয় হৈ আছোঁ, আৰু ইয়াৰ পৰাই মই মূল দুৱাৰৰ ভিতৰলৈ এইটো ৰাস্তাইদি আমি এফালেদি সোমাই যাম, আৰু ইয়াৰ ভিতৰৰ প্ৰত্যেকটো পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম, আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। লেটছ গ'। তাজমহলৰ ভিতৰ চোৱালৈ লাহে লাহে সোমাই আহি আছোঁ। ইয়াত দেখিছে আপোনাৰ ইয়াৰ মূল তাজমহললৈ এতিয়াও বহুত বাকী, কিন্তু এতিয়াও তাৰ বাহিৰৰ কাৰ্যকলাপ চালেই অনুমান কৰিব পাৰি ভিতৰৰ কাৰ্যকলাপ আৰু কিমান চাগে সুন্দৰ হ'ব। ইয়াৰ চাৰিওফালৰ পৰিৱেশটো মই আঁতৰৰ পৰা অলপ দেখাব চেষ্টা কৰিছোঁ। চাৰিওফালে যিটো কাৰুকাৰ্য আছে সম্পূৰ্ণ বেলেগ। দৰ্শনাৰ্থীৰ ভিৰ কোনো গুণে কম নহয়। ঠিক আছে, আমি গৈ থাকোঁ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰোঁ। কিমান ভিৰ আছে আমি লাহে লাহে ভিতৰলৈ যাবলৈ আৰম্ভ কৰিছোঁ। অৱশেষত আহি যিটো আচৰিত বস্তু চাবৰ কাৰণে আহি আছিলোঁ, সেইটো আজি এতিয়া নিজৰ চকুৰে দেখা পালোঁ। আৰু এয়া হৈছে তাজমহলৰ। বহুত আঁতৰৰ পৰা ফটো ল'ব লগা হৈছে, কাৰণ ওচৰৰ পৰা ল'লে সম্পূৰ্ণ দেখাবলৈ অসুবিধা। আৰু ইয়াতে দেখিছে অগণন মানুহ আহি আছে, আৰু যিমান পাৰোঁ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। সঁচাই মানে চকুৰে নোচোৱালৈকে অনুভৱ কৰিবলৈ টান। বহুত সুন্দৰ এক পৰিৱেশ চাৰিওফালে। বৃহৎ অট্টালিকাৰ মাজত তাজমহল যিদৰে প্ৰতিষ্ঠিত হৈছে, চাৰিওফালে চাৰিটা গম্বুজৰ মাজত তাজমহল। এতিয়া মই চাৰিওফালে খোজকাঢ়ি ঘূৰি আছোঁ, আৰু চাৰিওফালৰ কেনেকুৱা সুন্দৰ কাৰুকলাপ সকলোবিলাক মোৰ ভিডিঅ'ত ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু গম্বুজৰ ওখ অৱস্থাটো দেখি সঁচাই বহুত ভাল লাগিছে। ইয়াৰ চাৰিওফালৰ পৰিৱেশ মুঠতে কোনফালেদি চাইছোঁ সঁচাকৈ আচলতে একো ধৰিবই নোৱাৰি। চাৰিওফালৰ ঠিক একে যেন, চাৰিওফালৰ পৰা চালে মাত্ৰ ইয়াক একেই অনুভৱ হৈছে। সকলো ফালে একে আকৃতিৰ ইমানবিলাক ওখ গম্বুজ। আৰু মাত্ৰ সকলোকে দেখুৱাবলৈহে চেষ্টা কৰিছোঁ। আচলতে তাজমহলৰ বিষয়ে ক'বলৈ একো নাথাকে, সকলো জ্ঞাত, কিন্তু তথাপিও শ্বাহজাহান আৰু মমতাজৰ যি প্ৰেমৰ স্মৃতি, ইয়াতকৈ চাগে আৰু উৎকৃষ্ট প্ৰেমৰ স্মৃতি থাকে সঁচাকৈ একোৱেই নাথাকিব আৰু নাই। আৰু লগতে এটা ওখ বিল্ডিঙৰ চাৰিওফালে যি বিল্ডিং সকলোৰে একে আকৃতিৰ, সঁচাই ধৰিবই নোৱাৰি আচলতে আমি প্ৰথমবাৰ কোনটো চাইছিলোঁ, দ্বিতীয়বাৰ কোনটো চাইছোঁ।
কিছু আঁতৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ। তাজমহলৰ সৌন্দৰ্যৰ কথাটো বেলেগকৈ বুজাই ক'বই নালাগে, কিন্তু তাৰ লগতে তাৰ চাৰিওফালে যি প্ৰাকৃতিক সৌন্দৰ্যৰে গঢ়ি তুলিছে সেয়াও সঁচাকৈ বৰ অতি সুন্দৰ। গতিকে ইয়াৰ চাৰিওফালৰ বিনন্দীয়া ৰূপেৰে তাজমহলৰ ৰূপ আৰু দুগুণে উজ্বলাই তুলিছে বুলি ক'লেও বেছি বঢ়াই কোৱা যেন একোৱেই নহ'ব। তাজমহলৰ পৰা ওলাবলৈ আহিছোঁ, কিন্তু ওলাই ল'বলৈ আহোঁতে চাওক ইয়াৰ শেষত আকৌ এবাৰ মোৰ কেমেৰাৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ কি সুন্দৰ পৰিৱেশ, সঁচাকৈ অতি বিনন্দীয়া ৰূপ। সঁচাকৈ দেখি নিজকে বৰ কিবা কেনেকুৱা আনন্দ অনুভৱ সেয়া ভাষাৰে আৰু বুজাই ক'বলৈ নোৱাৰিম চাগে। সেয়া আমি আকৌ লাহে লাহে যোৱাৰ ৰাস্তাত আমি খোজ দিছোঁ, উভতি যাওঁ ইফালে। তাৰ ভিতৰত গম্বুজৰ ভিতৰতো বৃহৎ অট্টালিকা চাওক, চাৰিওফালে কেনেকুৱা এটা ৰূপ। এতিয়া বৃন্দাবনত চাহ মিঠাই খোৱাৰ পিছত এতিয়া আমি আৰু আগ্ৰা যাত্ৰাৰ শেষ কৰিছোঁ, আৰু ইয়াৰ পৰা আমি গাড়ীত উঠিবলৈ আহি আছোঁ। আৰু আমি যিখন বাছত উঠিছোঁ, বাছৰ মই দৃশ্যও অকণমান আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। और शेखर अरे आपने तो पूरा पूरा आगरा दिया, आपको नहीं दिखाया तो मेरा चैनल में क्या होगा। ठीक है, अल्लाह के रास्ते में हमें कौन से रास्ते में, जंगल के रास्ते में, हमें भी अल्लाह के रास्ते अल्लाह वाले क्या बोलो आज तो पूरा डोलो लगा शेषत आহি গাড়ীত বহিছোঁ আৰু শেষৰ যাত্ৰাৰ কাৰণে। আৰু যিসকলে চেনেলটো চাই আছে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ।